নমস্কাৰ বন্ধু বান্ধৱীসকল, ভোগালী বিহুৰ উপলক্ষে আমি ঘৰৰ সকলোৱে মিলি এটা মেজি সাজিছিলোঁ আৰু ৰাতিপুৱাই আমি সকলোৱে মিলি মেজিটো জ্বলাই সেৱা লৈ মই আমাৰ ওচৰতে থকা বৰবিল গাঁৱলৈ গৈছিলোঁ। তাৰে এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা। হাই গাইজ, পোনপ্ৰথমতে আপোনালোকক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ অনাগত দিনবোৰ ভালে কুশলে পাৰ হয়। এতিয়া আমি বৰ্তমান যাব লৈছোঁ আমাৰ হাওৰাঘাটৰে বৰবিল গাঁৱলৈ। আমাৰ ঘৰৰ পৰা অলপ ওচৰতে হয়। তাতে এটা বিশেষ বিহু উপলক্ষে এটা বিশেষ বস্তু বনাইছে। মই ভ্লগটোত আপোনালোকক দেখাব চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব বুলি মোৰ আশা থাকিল। বন্ধুসকল, এইখিনিতে আপোনালোকক জনাওঁ যে বৰবিল গাঁৱৰ এক সুকীয়া পৰিচয় আছে। প্ৰতি বছৰে এই গাঁৱৰ সকলো ৰাইজে মিলি বিভিন্ন সমসাময়িক ঘটনাৰ প্ৰবাহৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰি আহিছে। এইবুলিও 2020 বৰ্ষৰ কৰোণা মহামাৰীৰ COVID-19 বিষয়বস্তুৰে এক সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে। তো বলক আপোনালোকক তাৰে কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰোঁ। কিবা মিলাই খুৱালো, বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো। তো বন্ধুসকল, এতিয়া আমি আহি পালোঁ বৰবিল গাঁৱত আৰু এয়া আপোনালোকে দেখা পাইছে মোৰ পিছফালে সেই বিশেষ ভেলাঘৰটো। তো বলকচোন আমি অলপ আগুৱাই যাব চেষ্টা কৰোঁ। এয়া আপোনালোকে দেখিছে, তেওঁলোকে সুন্দৰকৈ গোটেইখিনি দেখাইছে। এয়া দেখিছে তেওঁলোকে, আৰু সেইটোৰ নাম দিছে নিস্তব্ধ পৃথিৱী। আৰু এয়া আপোনালোকে দেখিছে ওপৰলৈ কৰোণা মহামাৰীৰ সেই ভাইৰাছটোৰ উপস্থাপন কৰিছে তেওঁলোকে, আৰু তললৈ দেখিছে এয়া গোলক আকৃতিৰ পৃথিৱীখন। গাইজ, ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাব নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ কিছু দৃশ্য। তো আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে। তো আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।